নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7ৰ আগৰ যিখন সমাজ বিজ্ঞান আছিল সেইখন চেঞ্জ হৈছে। এতিয়া দিছে সমাজ বিচিত্ৰা আৰু ভিতৰৰ চেপ্টাৰবিলাকো সলনি হৈছে। গতিকে তোমালোকে নতুন সমাজ বিচিত্ৰাখনৰ পৰাই এই বছৰত পঢ়িব লাগিব। গতিকে প্ৰথম যিটো লেচন আছে সেই লেচনটো চোৱা, পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। এইটো হৈছে প্ৰথম পাঠ তোমালোকৰ। এই প্ৰথম পাঠটোত যিখিনি প্ৰশ্ন আছে প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিম। পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে হৈছে যে পৃথিৱীৰ অন্তৰ্ভাগত কি থাকে বা কেনেকুৱা ধৰণৰ পৃথিৱীৰ পৰা ভূপৃষ্ঠৰ পৰা অন্তৰ্ভাগলৈ কেইটা স্তৰ বা ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকৈ ঘটে, এই সকলোবিলাক কথা এই লেচনটো তোমালোকে পঢ়িবলৈ পাবা। গতিকে প্ৰথমে তোমালোকে এই লেচনটো ভালদৰে পঢ়ি ল'বা, তাৰপিছত প্ৰশ্ন উত্তৰখিনি মোৰ ভিডিঅ'ৰ পৰা লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কৈ থোৱা তোমালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈ চাবা, তেতিয়াহে গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকে ভালদৰে লিখিব পাৰিবা। আৰু যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া চোৱা প্ৰশ্নখিনি। অনুশীলনী 1ত মানে অনুশীলনী দুটা দিয়া আছে ইয়াত, এই পাঠটোত দুটা দিয়া আছে। প্ৰথম 1 নম্বৰটো চোৱা। প্ৰথম প্ৰশ্ন আছে, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? নেক্সট, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি? তাৰপিছত পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? তাৰপিছত সীমা শব্দটো ক'ৰ পৰা আহিছে? নেক্সট, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? আগ্নেয়গিৰিৰ উদগীৰণ বুলিলে কি বুজা? এইখিনি আছে প্ৰথম অনুশীলনীত। এতিয়া প্ৰশ্নসমূহৰ উত্তৰ মই বহীত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ভালদৰে তোমালোকৰ নিজৰ বহীত লিখি ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰ হ'ব, ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, ভূ মানে হৈছে মাটি। আমি যিখিনি মাটি বা পৃথিৱীৰ পৃষ্ঠভাগত আমি বসবাস কৰি আছোঁ সেইখিনিকে ভূপৃষ্ঠ বুলি কোৱা হয়। তাৰপিছত চাবা, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা আৰু কি? উত্তৰ হ'ব, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা হৈছে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। মানে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰণ দুটা, এটা হৈছে বাহ্যিক কাৰণ আৰু আনটো হৈছে আভ্যন্তৰীণ কাৰক। নেক্সট চোৱা, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰ হ'ব, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। নেক্সট চোৱা, সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ হ'ব, পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰ গুৰুমণ্ডল স্তৰটো SI চিলিকন আৰু মেগনেছিয়ামৰ দ্বাৰা মেগনেছিয়ামৰ দ্বাৰা গঠিত হোৱা বাবে এই স্তৰক সীমা স্তৰ বুলি জনা যায়। গতিকে সীমা শব্দটো SI চিলিকন আৰু মেগনেছিয়ামৰ পৰা আহিছে। নেক্সট 2 নম্বৰত আছে চোৱা, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই দিয়া। উত্তৰ, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ প্ৰধানকৈ 3টা স্তৰ আছে। সেইকেইটা হৈছে ভূত্বক হৈছে পৃথিৱীৰ উপৰিভাগৰ কঠিন স্তৰ, সেইখিনি ভূত্বক বুলি কোৱা হয়। নেক্সট স্তৰটো হৈছে গুৰুমণ্ডল। তাৰপিছত গুৰুমণ্ডল হৈছে ভূত্বকৰ নিম্নভাগৰ স্তৰ, মানে ভূত্বকৰ তলৰ স্তৰটো গুৰুমণ্ডল বুলি কোৱা হয়। তাৰপিছত আছে কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডল হৈছে গুৰুমণ্ডলৰ তলৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা স্তৰটোৱে হৈছে কেন্দ্ৰমণ্ডল। ইয়াক বহি কেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল হিচাপে দুটা ভাগত ভাগ কৰা হৈছে। মানে কেন্দ্ৰমণ্ডলৰ ভাগ দুটা, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল। এতিয়া তোমালোকে পিকচাৰটো চোৱা। পিকচাৰটো ইয়াত দিয়াই আছে। পিকচাৰটো ইয়াৰ পৰা কিতাপখনৰ পৰাই চাই তোমালোকে বহীত লিখি ল'বা। যিটো প্ৰশ্নৰ উত্তৰ, সেই প্ৰশ্নৰ উত্তৰ এই ছবিটো তোমালোকে আঁকিব লাগিব। এইটো ছবি এইখিনি আছে। একেবাৰে ভিতৰ ভাগখিনি হৈছে অন্তঃকেন্দ্ৰমণ্ডল, তাৰ ওপৰৰখিনি হৈছে বহিকেন্দ্ৰমণ্ডল,
তাৰে ওপৰৰ স্তৰটো হৈছে গুৰুমণ্ডল আৰু একেবাৰে ওপৰৰ স্তৰটো হৈছে ভূত্বক। মানে আমি যিটো স্তৰত বসবাস কৰি আছোঁ সেই স্তৰটোৱে হৈছে ভূত্বক। ভূত্বকৰ তলৰ স্তৰটো হৈছে গুৰুমণ্ডল, তাৰে তলৰ স্তৰটো হৈছে কেন্দ্ৰমণ্ডল। এই কেন্দ্ৰমণ্ডলক আকৌ দুটা ভাগত ভাগ কৰা আছে, বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল। ছাত্ৰ ছাত্ৰীসকল, গতিকে ভিডিঅ'টি চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা। নেক্সট প্ৰশ্ন চোৱা, 3 নম্বৰৰ পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? উত্তৰ হ'ব, যিবোৰ কাৰকে পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি কৰে সেইবোৰক আভ্যন্তৰীণ কাৰক বোলে, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? মানে ভূমিকম্প কি হয় বা কাক বোলে, বা ভূমিকম্প কেন্দ্ৰ বা উপকেন্দ্ৰ কাক বোলে? ক'ত সৃষ্টি হয় বা কোনখিনি ঠাইত সৃষ্টি হয়? উত্তৰ হ'ব, পৃথিৱীৰ উপৰিভাগ কঁপি উঠাকে ভূমিকম্প বুলি কোৱা হয়। ভূমিকম্পৰ কেন্দ্ৰ, ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। মানে ভূমিকম্পটো যি ঠাইত আৰম্ভণি হয়, সৃষ্টি হয়, সেইখিনি ঠাইক কেন্দ্ৰ বুলি কোৱা হয়। নেক্সট চোৱা, ভূমিকম্পৰ উপকেন্দ্ৰ। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বুলি কোৱা হয়। নেক্সট 5 নম্বৰত চোৱা, আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰ, ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই অহাকে আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয়। নেক্সট তোমালোকে এইবাৰ চোৱা, অনুশীলনী 2ত আছে কেইটামান প্ৰশ্ন, সেই প্ৰশ্নখিনি চোৱা। তলৰ প্ৰশ্নখিনি চাবা। এতিয়া বাহ্যিক শক্তিৰ 2টা উদাহৰণ দিয়া। ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? অৱক্ষেপণ বুলিলে কি বুজা? বালিয়ৰি কেই প্ৰকাৰৰ আৰু কি কি? সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? হিমবাহৰ সৃষ্টি কেনেকৈ হয়? সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? এইখিনি হ'ল এটা পাঠৰে কিন্তু 2টা ভাগ কৰি দিছে অনুশীলনী। গতিকে এইবাৰ এইখিনি প্ৰশ্ন চাবা। বাহ্যিক শক্তিৰ 2টা উদাহৰণ হ'ল, বাহ্যিক শক্তিৰ 2টা উদাহৰণ হ'ল ৰ'দ আৰু বতাহ। ৰ'দ, বতাহ, বৰষুণ, সাগৰৰ ঢৌ, হিমবাহ, এইবিলাক হৈছে বাহ্যিক শক্তিৰ 2টা উদাহৰণ। বা যেইটা লিখা তোমালোকে, মই ইয়াত 2টা দি দিছোঁ। তাৰপিছত চাবা, ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? ক্ষয় কাৰ্য 2 প্ৰকাৰ, বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন। নেক্সট চোৱা, অৱক্ষেপণ বুলিলে কি বুজা? বতাহ, বৰষুণৰ পানী আদিয়ে কঢ়িয়াই নিয়া পদাৰ্থবোৰ কোনো দ ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলা হয়। নেক্সট চোৱা, বালিয়ৰি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, বালিয়ৰি 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰি আৰু অনুপ্ৰস্থ বালিয়ৰি। নেক্সট চোৱা, সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? বহু বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত উচ্চভূমিবোৰ ক্ষয়জাত পৰ্বতত পৰিণত হয়। নেক্সট চোৱা, হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলত জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত নদীৰ দৰে তললৈ নামি আহিলে হিমবাহৰ সৃষ্টি হয়। একেবাৰে সহজ পদ্ধতিত মই এনচাৰবিলাক লিখি দিছোঁ, তোমালোকে ভালদৰে মুখস্থ কৰিব পাৰিবা।
নেক্সট হোৱা সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। উত্তৰ হ'ব সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰ বতাহ নদী আদিয়ে উপকূল অঞ্চলত অতি দ্ৰুতভাৱে বিভিন্ন ধৰণৰ অৱক্ষয়ৰ সৃষ্টি কৰি উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে নিশ্চয় এটা লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।